ৰাইজ মই ইমানেই বেছি এলেহুৱা মাঘৰ বিহুতে ঘৰলৈ যোৱা কিন্তু ভিডিঅ'টো আপলোড কৰিবলৈ এতিয়ালৈকে মোৰ সময় নাই হোৱা মানে এডিট কৰিবলৈ সময় নাই হোৱা ভিডিঅ'টো ইমান দিনতে কৰিলোঁ এতিয়া মাঘ বিহু গৈ বহাগ বিহু পাবহি হ'ল কিন্তু ভিডিঅ'টো মোৰ আপলোড নহ'ব চাগে আৰু বোলো সেইকাৰণে আজি বোলো আপলোড কৰিয়ে দিওঁ আপোনালোকে গালি দিলেও গালি দিব হাঁহিলেও হাঁহিব আৰু বিহুতে ঘৰলৈ গৈছিলোঁ তাৰপিছতে বিহুৰ মই গৈছিলোঁ উৰুকাৰ আগদিনা উৰুকাৰ আগদিনা গৈছিলোঁ গৈ পাইছোঁ উৰুকাৰ দিনা তাৰপিছতে ৰাতিপুৱাই ধৰিছিলে ঘৰত মাছ তাৰপিছত ঘৰৰ পুখুৰী মাছ মানে সৰুকৈ ফিচাৰী এটা আছে আৰু ফিচাৰী বুলি নহয় পুখুৰী বুলি কৈছোঁ অকণমানি সেইটোতে মাছ ধৰিছিলে ইমান ধুনীয়া ধুনীয়া মাছ পালে ডাঙৰ ডাঙৰ তাৰপিছতে ঘৰতে শাকো আছিলে ইমান বেছি দেউতাই কৰিছে কিন্তু টাইম নাপায় ডিউটিৰ কাৰণে অকণমানকৈ কৰিছিলে তাৰে মই শাক কেইটামানো বুটলি দিলোঁ তাৰপিছতে দিনত এয়া উৰুকাৰ দিনা ৰাতিৰ ভাত নহয় এই দিনৰ ভাত মই যোনদিনাখনি ঘৰ গৈ পাইছিলোঁগৈ উৰুকাৰ দিনা ৰাতিপুৱা সেয়াৰ ভাত সাজ মায়ে বনাইছিল ধুনীয়াকৈ দেখালোঁ আপোনালোকক আৰু উৰুকাৰ ভিডিঅ'বোৰ দেখাই থাকিম আপোনালোকে কামোৰ পালেও চাই থাকিব ইমান দিন হ'ল যদিও